নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল অসমীয়াত সমাধানলৈ। আজি মই আপোনালোকক দেখুৱাম কেনেকৈ SBIৰ নতুন ATM কাৰ্ডৰ পিন নম্বৰ উলিয়াব পাৰি। আগতে আমাৰ ATM যেতিয়া আহিছিল পোষ্টেলৰ থ্ৰুদি, তেতিয়াতো আপোনালোকে নিশ্চয় গমে পায়, তাতে আপোনাৰ পিন নম্বৰটো ভিতৰত দি দিয়ে পেকেটটোৰ ভিতৰত। তো এইটো স্ক্ৰেচ কৰি পেলাই আপোনালোকে পিন নম্বৰটো উলিয়াই ল'ব পাৰে বা তাতে নাম্বাৰটো দিয়ে। তো সেইটো এটা অকণমান মানে কি অলপ ৰিক্সি প্ৰচেছ হয়, মানে যাতে কোনোৱে যাতে মানে এইটো গম নাপায়, মানে আন কোনোৱে যাতে বেলেগৰ হাতত পৰিলে যাতে এইটো একো কৰিব নোৱাৰে, তাৰ বাবে এইটো নতুন পদ্ধতি উলিয়াই দিছে বেংকে যে আপোনালোকে নিজে গৈ ATM কাৰ্ডৰ ডিটেইলছ দি পেলাই বেংকৰ একাউণ্টৰ ডিটেইলছ দি পেলাই ATMত উলিয়াই ল'ব পাৰিব। তো তাৰ কাৰণে বহুতে এইটো দিগদাৰ পায় যে কেনেকুৱাকৈ কি কৰিব লাগে, বহুতে হয়তো নাজানে। তো মই আপোনালোকক দেখুৱাই দিম আজি কেনেকুৱাকৈ নতুনকৈ ক্ৰিয়েট কৰিব পাৰি পিন নম্বৰ। তো আহকচোন আমি চাই লওঁ কেনেকুৱাকৈ পাৰি। প্ৰথমতে আমি আমাৰ যিকোনো এটা SBIৰ ATMলৈ যাব লাগিব, গৈ পেলাই তাত কাৰ্ডখন চুৱাইপ কৰি দিব লাগিব। দিয়াৰ লগে লগে আপোনালোকক এনেকুৱাকৈ অপশ্যন এটা দেখাই দিব, ইয়াতে বহুত দেখাব, ইয়াতে পিন জেনেৰেশ্যনত ক্লিক কৰি দিলে হ'ল। দি পেলাই ইয়াতে প্লিজ এণ্টাৰ ইউৰ 11 ডিজিট একাউণ্ট নম্বৰ, এতিয়া আপোনাৰ যোনটো একাউণ্ট নম্বৰ আছে বেংকৰ, সেইটো একাউণ্ট নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিয়ক। বেংকৰ একাউণ্ট নম্বৰটো এণ্টাৰ কৰি দিয়ক ইয়াতে। দিয়াৰ পাছত ইয়াতে য'ত কনফাৰ্ম বুলি আছে তাতে দি দিব লাগিব, কনফাৰ্মত দি দিলোঁ মই। এতিয়া আপোনাৰ ইয়াতে দিছে প্লিজ এণ্টাৰ ইউৰ 10 ডিজিট মোবাইল নম্বৰ, মোবাইল নম্বৰটো এণ্টাৰ কৰি পেলাই আকৌ কনফাৰ্মত দি দিব লাগিব। তো কনফাৰ্মত দি দিলোঁ, দি দিয়াৰ পাছত এতিয়া আপোনাৰ আকৌ এবাৰ কনফাৰ্মত দিব লাগিব। তাৰপিছত ইয়ৰ ট্ৰেনজেকশ্যন ইজ বিং প্ৰচেছড, প্লিজ ৱেইট। বাছ এনেকুৱাকৈ স্ক্ৰীণখন আহি যাব, আহিলে গম পাব যে আপোনালোকৰ কাম হৈ গৈছে। আৰু আপোনালোকৰ যোনটো বেংকত ৰেজিষ্টাৰ্ড মোবাইল আছে সেই নম্বৰটোত এটা OTP গুচি যাব, আৰু সেই OTPটোৱে আপোনালোকৰ মানে পাছৱৰ্ড অকণমান সময়ৰ কাৰণে হ'ব, মানে সেইটো আপুনি অকণমান পিছত চেঞ্জ কৰি ল'ব লাগিব। এইটো আপোনাৰ মন পচন্দৰ বনাই ল'ব লাগিব। তাৰ কাৰণে আপুনি হেৰি কৰিব লাগিব, আকৌ ATMত মেচিনত আপোনাৰ কাৰ্ডখন চুৱাইপ কৰি দিব লাগিব। চুৱাইপ কৰি দিয়াৰ পিছত চুৱাইপ কৰি দিয়াৰ লগে লগে আপোনাৰ স্ক্ৰীণত এনেকুৱাকৈ দেখাই দিব। ইয়াতে বহুত অপশ্যন আহিব, আপুনি ইয়াতে পিন বেংকিঙত ক্লিক কৰি দিব লাগিব, তাৰপাছত ইংলিছত ক্লিক কৰি দিব লাগিব। দিয়াৰ পাছত ইয়াতে 25 বা 99ৰ ভিতৰত যিকোনো এটা সংখ্যা দি দিলে, মই 22 দি দিলোঁ, ইয়েছত ক্লিক কৰি দিব লাগিব। দিয়াৰ পাছত যোনটো নাম্বাৰ আপুনি পালে মেছেজত সেইটো নাম্বাৰ ইয়াতে দি দিব, 1 2 3 যি আছে আৰু দি পেলাই ইয়াতে পিন চেঞ্জত ক্লিক কৰি দিব লাগিব। পিন চেঞ্জত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক নতুন নাম্বাৰ এণ্টাৰ কৰিব দিব। আপোনাৰ মন পচন্দৰ যিকোনো এটা নাম্বাৰ ইয়াতে আপুনি পিন কোড বনাই ল'ব পাৰে। এবাৰ দিলে আকৌ এবাৰ ছেম নাম্বাৰে দিব লাগিব। দিয়াৰ পাছত ইয়াতে এনেকুৱাকৈ দেখাব, ইয়ৰ ট্ৰেনজেকশ্যন ইজ বিং প্ৰচেছড, প্লিজ ৱেইট। অকণমান ৱেইট কৰক। ইয়ৰ পিন হেজ বিন চেঞ্জ ছাকচেছফুলি, মানে কাম হৈ গ'ল আপোনাৰ। এতিয়া যোনটো নাম্বাৰ আপুনি দিলে সেইটো নাম্বাৰে দিয়ে আপুনি মানে ট্ৰেনজেকশ্যন কৰিব পাৰিব। আৰু এতিয়া আপুনি চাব পাৰে এনে বেংকত আপোনাৰ মিনি ষ্টেটমেণ্ট এখন উলিয়াই ল'ব পাৰে। মিনি ষ্টেটমেণ্টত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ যোনটো পিন নম্বৰ দিলে সেই নাম্বাৰটো ইয়াতে এণ্টাৰ কৰক। তাৰপিছত এতিয়া জাষ্ট বাকীখিনিতো জানিবই, এখন কাগজ ওলাই আহিব, হৈ গ'ল। আৰু মানে যদি ওলাই আহে কাগজ, গম পাব কাম হৈ গৈছে আপোনাৰ। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু যদি কোনোবা নজনা মানুহ আছে শ্বেয়াৰ কৰিব, আৰু যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।